নমস্কাৰ বন্ধুসকল, আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা। যিসকলে নতুনকৈ মোৰ এই চেনেলটোত আজি ভিডিঅ'টো চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিয়ে যেন। বন্ধুসকল, মই সদায় আমাৰ এই লোকেল থলুৱা গাহৰিৰ ওপৰত মই ভিডিঅ' মই বনাই যাম, কাৰণ কেনেকৈ আমি আইৰণ ইনজেকশ্যন লগতে কিবা দানা নাখালে কি কৰিব লাগে তেনেকুৱা ধৰণৰ মই সদায় আপোনালোকৰ আগত ভিডিঅ'সমূহ মই দেখুৱাই যাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। বলক আজিৰ মই ভিডিঅ'টো লৈ আহিছোঁ, আমি ঘৰতে দানা বনাই কম টকাত কেনেকৈ গাহৰি সুস্বাস্থ্যৱান কৰি ৰাখিব তেনেকুৱা ধৰণৰ ভিডিঅ' এটা বনাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যাম। বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এনেকুৱাকৈ বনাব। এইটো আমাৰ জুগুলি বুলি কয়। জুগুলিৰ লগতে ইয়াতে চাউলো দিয়া হৈছে, তেনেকৈ মানে সিজোৱা হৈছে হেৰিখিনি, চাউল আৰু জুগুলিখিনি। তাৰপিছতে আপোনালোকে এনেকুৱাকৈ কচু আপোনালোকে দিব, কাৰণ কচুত জানেই আপোনালোকে কিমান ভিটামিন থাকে। সেইটোৰ কাৰণে কচু আপোনালোকে ক'ৰবাৰ পৰা হ'লেও কচু যোগাৰ কৰি পিনে খুৱাব, তেতিয়া আপোনালোকৰ গাহৰিসমূহ কি ধুনীয়া চেহেৰা হ'ব। কাৰণ কচুত জানে ভিটামিন আইৰণ কিমান থাকে, এই বিষয়ত আপোনালোকৰ সকলোৱে অৱগত। কাৰণ কচু বুলি ক'লেই গাহৰিৰ কাৰণে, আমাৰ থলুৱা গাহৰিৰ কাৰণে বহুত উপকাৰ হয়। কচু আপোনালোকে এনেকৈ সৰু সৰুকৈ কাটি ল'ব, কাটি লৈ পিনে আপোনালোকে হাৰিত দিব, আপোনাৰ হান্দিটো যিটো হান্দিত দিব। আপোনালোকে দি পিনে মানে এইটো লাৰি দিব। আপোনালোকে এইটো লাৰি দিলে জানে আপোনালোকে সোনকালে সিজিব এইটো। আৰু তাৰ লগতে আপোনালোকে কচুখিনি সিজাৰ কাৰণে তাতে আপোনালোকে ছ'ডা নহ'লে কলখাৰ, যিটো কলখাৰ পায় সেই কলখাৰটো দিব, কাৰণ কচুসমূহ সোনকালে সিজিব। মই বৰ্তমান ইয়াতে হেৰি দিছোঁ, কলখাৰ দিছোঁ। আমাৰ কলখাৰ আছে ইয়াতে, কলখাৰ দিছোঁ। অলপ পিছত আপোনালোকে দেখাব কচুখিনি ধুনীয়াকৈ সিজি যাব। আপোনালোকে এনেকুৱাকৈ লাৰি থাকিব। কচুসমূহ সিজিলে আপোনালোকে আমাৰ যি ধান বান্ধিলে মল ওলায় বা গুড়া, সেই গুড়াখিনি আপোনালোকে ইয়াতে দিব। আৰু পাৰিলে চাপৰ দিব পাৰিলে। মই চাপৰ দিওঁ, কিন্তু আজি মোৰ চাপৰ শেষ হৈছে কাৰণে মই অনা নাই, কাৰণ ল'ব যাব লাগে অলপ দূৰত। আমাৰ দূৰৰ পৰাহে অনা যায় মোৰ চাপৰবিলাক, সেইটো কাৰণে মই আজি আৰু আনিব যোৱা নহ'ল। যিয়ে নহওক বন্ধুসকল, আপোনালোকে পাৰিলে দিব। চাপৰটো দিলে দানাটো খাই আৰু বেছি ভাল পাব। বন্ধুসকল, আপোনালোকে এইখিনি দিয়াৰ পিছত আপোনালোকে নিমখ দিব। আৰু নিমখ দিলে মানে দানাটো আপোনাৰ খাই ভাল পাব, আৰু লগতে হজম শক্তি বাঢ়িব গাহৰিখিনিৰ। সেইটো কাৰণে নিমখ দিব লাগে। নিমখে আপোনাৰ বহুতখিনি উপকাৰো কৰে, মানে আয়ডিন থাকে নিমখত। সেইটোৰ কাৰণে আপোনালোকে নিমখ দিব। দানাটো খাই ভাল পাব, লগতে ভিটামিনো পাব। আপোনালোকে নিমখ দিয়াৰ লগতে আপোনালোকে যেতিয়া কচুখিনি সিজিব, তেতিয়া আপোনালোকে এনেকুৱাকৈ হেৰি দিব, কি বুলি কয়, ধানৰ যিটো মল কৈছিলোঁ আপোনালোকক, মলটো দিব। মলটো দি কিনে আপোনালোকে লাৰি দিব। আপোনাৰ ডেক্সিটোত যিমানখিনি ধৰে সেইখিনি আপোনালোকে মল আৰু কচুৰে আপোনালোকে দানাখিনি সিজাব। আপোনালোকৰ দানা কেতিয়াও এই দানা নোখোৱাকৈ নাথাকে, খাবই। কাৰণ মোৰ গাহৰিকেইটাই এনেকুৱাকৈ খাই, মানে বহুত খায়, মানে যিমান দিয়ে সিমানেই খাব খোজে, কিন্তু তথাপিও পৰিমাণ ৰাখি দিওঁ, কাৰণ খালেতো নহ'ব, বস্তুখিনি মই যোগাৰো দিব পাৰিব লাগিব। সেইটো কাৰণে মই যিখিনি সদায় লিমিট হিচাপতে দিওঁ। আপোনালোকেও তেনেকুৱাকৈ বনাব। আপোনালোকৰ গাহৰিসমূহ ধুনীয়া স্বাস্থ্যৱান হ'ব, কাৰণ কচুখিনিয়েই মেইন। কচু আৰু তাতে যি মই চাপৰ দিওঁ, চাপৰখিনি এইখিনিয়ে ভিটামিন। বাকী যিখিনি গুড়া দিছোঁ, গুড়াখিনিতো আৰু ভিটামিন নহয়, তেনেকুৱা আপোনালোকে জানে। সেইখিনি মানে পেটটোত মানে ভৰি থকাকৈহে দিয়া যায়। বন্ধুসকল, আপোনালোকে এনেকুৱাকৈ দানা বনাব, কাৰণ আমাৰ কম টকাত আমাৰ মানে দানাখিনি ভাল হয়। আমিতো আৰু এতিয়া যি দানা দাম হৈছে সেই হিচাপত আমি দানা কিনি খুৱাব পৰা সমৰ্থক নহয়। সেইটোৰ কাৰণে মই এনেকুৱা দানা বনাওঁ। আপোনালোকে এনেকুৱাকৈ দানাখিনি বনাই যাব, দেখা হ'ব কি ধুনীয়া হৈছে দানাখিনি। মানে দেখাত মানে নোখোৱাৰ কথাই নাই আৰু দানাখিনি। আপোনাৰ গাহৰিয়ে ধুনীয়াকৈ খাই দিব। আপোনালোকে এনেকুৱাকৈ দানাখিনি বনাব, আমাৰ কম টকাত হৈ যাব। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল।